নমস্কাৰ মই অনাক্ষী আপোনালোকক মোৰ অসমীয়া ছোৱালী অনাক্ষীৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে? মোৰতো ভালেই, আপোনালোকে দেখিছে মোক। ভাবিলোঁ ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিওঁ। দিনটো এনেই আছিলোঁ, এতিয়া মই যাব ওলাইছোঁ। তো ঘৰতে আছোঁ, কিবা কিবি কৰি ঘৰৰ কামতে ব্যস্ত। এতিয়া তাকে আমাৰ ওচৰতে ভণ্টি এজনী শান্তি বিয়া হ'ল, তাকে কাইলৈ 4 দিনীয়া গা ধোৱা, আজি বিয়া মাতিবলৈ কৈছে। মানে আমাৰ ইয়াত নিয়মটো যিহেতু ছোৱালীবিলাকে বিয়া মাতিবলৈ যায়, মানে গাঁৱৰে ছোৱালী 3-4জনীমান লগ হৈ পিনে যিমান মানুহ মাতিব লাগে ওচৰৰখিনি মাতি দিয়ে আৰু তেনেদৰে মই এতিয়া ঘৰতে আছোঁ, যাম আৰু লাহেকৈ। তাৰপৰা সিহঁতৰ ঘৰত দেখাম, আপোনালোকক চাই থাকিবচোন ভিডিঅ'টো। তাকে আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো চাই থাককচোন। ভিডিঅ'টো কেনেকুৱা পায় আপোনালোকে জনাবলৈ নাপাহৰিব। চেষ্টা কৰিছোঁ আপোনালোকক ভিডিঅ' দিবলৈ, কিমান দূৰ কি দেখাব পাৰিছোঁ নাজানো, হ'লেও যিখিনি পাৰিছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভাল পাব বুলি আশা কৰোঁ, চাই থাকিব ভিডিঅ'টো। আমি আহি আছোঁ, পামগৈ আৰু তেওঁলোকৰ ঘৰ অকণমান আছে, পালোহি আৰু চাই থাকক। পালোহি তেওঁলোকৰ ঘৰৰ, মা ভিতৰতে গ'ল, মই ভিতৰলৈ যাওঁ আৰু তাকে দেখাওঁ বুলি ভাবিলোঁ। এইফালে আমাৰ ষ্টাইলী বাইদেউ দেই, ষ্টাইল কৰিছে, চাওকচোন আপোনালোকে। এখন শৰাইত চফ তামোল পাণ লৈছোঁ আৰু এক্সট্ৰাকৈ চুনচাটা লৈ লৈছোঁ। শৰাই লৈছোঁ, ইহঁতি যাব আৰু এজনী যাব আৰু 2জনী যাব। এতিয়া আহিছোঁ মাতিবলৈ। আমি ছোৱালী মানুহ যিহেতু বিভিন্ন ধৰণৰ কথা ওলায়, সেইকাৰণে মই মিউট কৰি ভইচ অভাৰ কৰি দিছোঁ। আমি 5জনী আহিছোঁ বিয়া মাতিবলৈ, লগতে এজনী অকণমানি টিকলি হয়, তাইকো লৈ আহিছোঁ। মিছা নকওঁ, খোজকাঢ়োতে ভৰি বিষ খাই গৈছেগৈ, মানে বল নাইকিয়া হৈ গৈছে আৰু গাত। আহিলোঁ, আমি জানেইতো ফুল দেখিলে কিমান ভাল পাওঁ, সেইকাৰণে ফুল দেখি পিনে ইয়াতে ফুলৰ ওচৰত আমি এইফালে সিহঁতি কেইজনী এইফালে ফুল বিচাৰি আছে, ডাল লাগে বোলে সিহঁতক। দেখুৱা মোৰ ভিডিঅ' দেখুৱা। কথাটো হ'ল এঘৰত বিয়া মাতিবলৈ সোমালোঁ, সিহঁতৰ ঘৰত ফুল দেখি মানে সিহঁতকেইজনী বিৰাট ভাল পালে। তাৰপিছত ফুল আনিবলৈ মন গৈছে, কিন্তু তেওঁলোকৰ মানে ফুল দিবলৈ যি হ'লেও অকণমান বেয়া পায় ন, মনে মনে ফুল ছিঙি আনিলে। কিন্তু কি ফুল ছিঙি আনিলে, চুকৈ আনিছে, দেখাম দেই আপোনালোকক কি চুকৈ আনিছে। ফুলৰ ডাল আনিব লাগে, আনিছে কি চাব দেই, দেখাম আপোনালোকক। এইপাৰ ছিঙি আনিছে দেই, কি ক'ম আৰু, মানে ইমানে চুৰ সিহঁতি, এইপাৰ চুকৈ আনিছে। ফুলৰ ডাল নিলে যিহেতু ফুলটো বেছি ভাল হয়, এই ঘৰতো আহি তেওঁলোকে ফুল মনে মনে ছিঙাত ব্যস্ত। চাওক, ই সোনকালে ছিঙা, আছো কৰা যদি দেখিবহি এতিয়া, গৃহস্থ আহি দেখিবহি এতিয়া। দিবা ভাঙিলা সেইফালে আহি ৰখাব পৰা নাই, আহি আছোঁ। কি ক'ম, বিয়া মাতিবলৈ সোমালোঁ, তেওঁলোকৰ আগফালৰ বিচনাখন মানে অকণমান হেৰিটো কমজুৰি হৈ আছিলে, দিলে 2জনী বহি, মই বহা নাই, মই চকীত বহিছিলোঁ, সোমাই গ'ল বিচনাখন ভাগি থাকিলে। কি ক'ম, বেয়া লাগি গ'ল, বিচনাখনো ভাঙি থৈ আহিলোঁ বিয়া মাতিবলৈ আহি। বিয়া মাতি শেষ হ'ল, এতিয়া সেই যি ঘৰত বিয়া সেই ঘৰ পালোহি। বিৰাট ভাগৰ লাগিছে, ভিতৰলৈ যাওঁ, শৰাইখন দি পঠাই দিলোঁ ভিতৰলৈ। আমনি লাগিছে, একদম ভৰিয়ে কাম নকৰা হৈছে, ৰ'দত ঘূৰি ফুৰা যে। তাকে চাই থাকক। আহি ঘৰ পালোহি, আমি বিয়া মাতিবলৈ 1মান বজাতে গৈছিলোঁ আৰু ঘূৰি আহিছোঁ 5মান বাজিলেহে। ভাগৰ লাগিলে, চাহ তাহ খাই বৈ আহিলোঁ, নেদেখালোঁ আৰু। নাজানো আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই, থেংক ইউ।